তপনে আনে অমিতা, আমিনা আনে আম, পকা পকা ফলবোৰ পেট ভৰাই খাম। একেটা কবিতাকে পঢ়িয়ে থাকো যে নোৱা এটা পঢ় আকৌ। মই এইটো পঢ়ি ভাল পাওঁ। ঐ ভণ্টি খিনি পঢ়ি যা। সেইখিনি পাৰিলেহে পঢ়িব। মই নোৱাৰো বুলিয়ে ভাবিছা পঢ়িবলৈ। অ মানে অমিতা, আ মানে আম, হচই মানে ইটা, দীঘই মানে ইগল। বানান কৈ পঢ়। সেই ভাগেও পাৰিম চাবি আকৌ। অ মানে অ, মত হচইকাৰে মি, দন্তিয়া ত তাকাৰে তা, অমিতা। আ মানে চৰে আ, ম, আম। হচই মানে হচই, দন্তিয়া ত তাকাৰে তা, ইটা। হচই দীঘই, হচৌ দীঘৌ ৰি, এ ঐ উ ঔ। সেইকেইটা বানান কৈ পঢ়ি যা। তই যে মোৰ মাষ্টৰনীৰ নিচিনা দম দি আছ। তই খিনি পঢ়ি থাক। বেছি কথা নকবি আকৌ, মই তোতকৈ 10 তুমত ডাঙৰ। হচই দীঘই ৰি, এ মানে এৰাপাত। এ ৰতকে ৰা, পতকে পা, দন্তিয়া ততকে তা, এৰাপাত। ঐ কি পঢ়িছ সেইটো? এৰা পেটা হ'ল যে আকৌ প। ৰতকে ৰা, পতকে পা, দন্তিয়া ততকে তা, এৰাপাত। আকৌ ভুল হৈছে। ঠিকে পঢ়িছো চোন। এ ৰতকে ৰা, পতকে পা, দন্তিয়া ত, এৰাপাত। টোপনি ধৰিছে মোৰ। মই মাক লগাই দিম তেওঁ টোপনিয়াই আছো বুলি। ক'ত টোপনিয়াই দেখিলি? মিছা কথা নকবি আকৌ। মই চব চাই আছো নহয়, টোপনি ভমকতে ভুল ভুলকে পঢ়িছ। ঐ তহঁত কিজনী কাজিয়া কৰি নাথাকিবি। জান নহয় মায়ে শুনিবলৈ হ'লে কি হ'ব। মই টোপনি পাই চিঞৰি পঢ়ি আছো, তাইহে পঢ়া নাই। মই লিখি থকা দেখিছ নাই? পৰীক্ষা জিনজিনাই গৈছেগে। নহ'লে ছবি আঁকিম এতিয়া পাই। পঢ়ি পঢ়ি আমনি লাগি গৈছেগে। ঐ তই কোনখন বহি আনিলি চা। এইখন চা। মোৰ ভাগৰ অংক বহিখন লৈছ যে। এইখন মোৰ বহি আছিল কিবা। এইখন মোৰ বহি। নহয় এইখন মোৰ বহি। চাও দে এইখন মোৰ বহি। গোটেই বহিখন আগবাগ কৰি পেলালে এজনীয়ে। অ মা, চাইচোন এই ভণ্টিয়ে মোৰ বহিখন কি কৰি পেলালে। মৰিবলে নধৰাখন কি হৈছে? কৈছো ৰ মই। কাৰণে মই আজি গালি খাওঁ যদি চাবি আকৌ। কিয় চেবাহ কৰি আছ? মায়ে নোখোৱাকে এদিনো থাকিবই নোৱাৰো মানে। এখন চা, গোটেই বহি মোৰ অৱস্থা নাই আঁকি বাকি। এনি টাইম কেনকেননি মেনমেননি। মোৰটো খাবলেহে আহিলি আৰু তহঁতি। সদায় মই তহঁতক কিমান ক'ব লাগে, এই পঢ়া শেষৰ কিতাপ ফুলিব ভালকে যাবি, বেগত ভৰাই থবি ভাগে ভাগে। তহঁত এখন পৰি থাকিব, খেলি মেলি হ'বই তোৰ। তই ডাঙৰজনীয়ে যদি এই ভাল কামবোৰ কৰি নেদেখা, সৰুজনীয়ে ক'ৰ পৰা শিকিব? এনেই নহয় নহয়, আগৰ হাল যেনি যায় পাছৰ হালো তেনি যায় বুলি। শেষ কৰি দিছ গোটেইখন। ৰুমটো গোটেই চিৰিয়াখানা বনাই পেলাইছ। এই হামেনো উঠ, কাজিয়া লাগিব দুইজনী একেলগে পঢ়িবলৈ আহিব। কোনখন কাৰ বহি কাৰো হিচাপ নাই সিহঁতৰ। উঠ নাই। এই ৰুমটো অত এখন কিতাপ তত এখন কিতাপ। আৰু দুদিনমান এনেকুৱা দেখিবলৈ হ'লে চাবিচোন, গোটেই মুখা নি পিনি জ্বলাই পেলাম, তেতিয়া গম পাবি। আৰু কোনো যাব নোৱাৰ তেতিয়া, লোকৰ ঘৰ ঘৰ কাম কৰিবলৈ যাবি। আহিছ নাই তই? কিতাপখন আন, যি হালি পঢ়িবিহি। চবেই যদি গণ্ডগোল লগাই শিকিব যত যি, তাৰপৰা গালি খোপা ময়ো খাব লাগে। এই চা। এই বেছি জোকাই নলবি আকৌ, এনেই খং উঠি আছে বেং। দন্দুৰি চব চলা। বন্ধু বান্ধৱীসকল, মিনতি ঘৰ সংসাৰৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'সমূহ লাইক কৰি দিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই।